নমস্কাৰ আখ্যান অনুস্মৰণ ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ হোলী ফাকুৱা বা দৌলযাত্ৰাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি ৰঙৰ উৎসৱ হোলী কিয় পালন কৰা হয়, হোলীক কিয় ফাকুৱা বোলে, দৌলযাত্ৰা কি, হোলীক কিয় শিশুসকলক সমৰ্পিত কৰা হয় আদি তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম। সংস্কৃত ভাষাত মানে জঁপিয়াই উঠা আৰু খপ মানে হৈছে জন্ম পোৱা, অৰ্থাৎ য'ত মানুহে জীৱনৰ সন্ধান পায়, নতুন কৰ্মপ্ৰেৰণাৰ বাবে জঁপিয়াই উঠে, সেয়াই উৎসৱ। জঠৰতা দূৰ কৰি বসন্তৰ আগমনত নতুন কৰ্মপ্ৰেৰণা লাভ কৰি যি ৰঙৰ উৎসৱ পালন কৰা হয়, সেয়াই হ'ল হোলী। সমগ্ৰ ভাৰতবৰ্ষতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা হোলী উৎসৱ পালন কৰা হয়। মান্যতা অনুসৰি দৈত্যৰাজ হিৰণ্যকশিপুৰ ভগ্নী হোলিকাৰ সৈতে হোলী উৎসৱ জড়িত। সেয়েহে হোলীৰ আগদিনাখন হোলিকা দহন কৰা হয়। কাহিনী অনুসৰি নিজকে ভগৱান বুলি ভবা হিৰণ্যকশিপুৱে যেতিয়া নিজ পুত্ৰ প্ৰহ্লাদক হৰিনাম কীৰ্তনৰ পৰা বাধা দিব নোৱাৰিলে, তেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক মৃত্যুদণ্ড দিয়াৰ ঘোষণা কৰিলে। কিন্তু ৰাখে হৰি মাৰে কোনে? প্ৰহ্লাদক বনৰীয়া হাতীৰে গচকাই গৰম তেলত উতলাই পাহাৰৰ পৰা পেলাইও যেতিয়া হিৰণ্যকশিপুৱে হত্যা কৰিব নোৱাৰিলে, তেতিয়া তেওঁ নিজ ভগ্নী হোলিকাক স্মৰণ কৰিলে চিৰবৈৰী হৰিৰ নাম লোৱা পুত্ৰক মৃত্যুদণ্ড দিবলৈ। হিৰণ্যকশিপুৱে হোলিকাক ভাতৃ হিৰণ্যাক্ষৰ হত্যাকাৰী হৰিৰ নাম লোৱা প্ৰহ্লাদক হত্যা কৰিবৰ বাবে আদেশ দিলে। হোলিকাৰ বিশেষ সিদ্ধি আছিল যে অগ্নিও হোলিকাক জ্বলাব নোৱাৰে। সেইমতে এক চিতাত পেহীয়েক হোলিকাই প্ৰহ্লাদক কোচত লৈ বহিল। চিতাত অগ্নি লগোৱা হ'ল, কিন্তু তাৰ পিছত যিটো ঘটনা ঘটিল সেই কথা হিৰণ্যকশিপুৱে কেতিয়াও ভবা নাছিল। চিতাৰ অগ্নিয়ে প্ৰহ্লাদৰ ঠাইত হোলিকাকহে দগ্ধ কৰি ভস্ম কৰি পেলালে। এইদৰে হোলিকাৰূপী নকাৰাত্মক শক্তিৰ ওপৰত ভক্তিৰ বিজয়ৰ দিনটোকে হোলী হিচাপে পালন কৰা হয়। বৃন্দাবনত কৃষ্ণক গোপীসকলে কলীয়া বুলি উপহাস কৰাত যশোদাই কৃষ্ণক গোপীসকলক যি ৰঙেৰেই বিচাৰে লগাই দিবলৈ ক'লে। কৃষ্ণই নাচ নৃত্যৰ দ্বাৰা গোপীসকলৰ লগত গুলালৰ খেলা কৰিলে। সেয়েহে ৰাধাকৃষ্ণ আৰু গোপীসকলক স্মৰি পূৰ্ব ভাৰতত দৌলযাত্ৰা মহোৎসৱ পালন কৰা হয়। দৌল মানে হ'ল শ্ৰীকৃষ্ণৰ থান। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণক দোলা বা আসনত বহুৱাই ভক্তিমূলক গীত গাই আনন্দৰে কৰা উৎসৱ হ'ল দৌল উৎসৱ। কৃষ্ণ দৰ্শনৰ কাৰণে কৃষ্ণৰ থান বা মন্দিৰলৈ কৰা যাত্ৰাই হৈছে দৌলযাত্ৰা। ৰজা ইন্দ্ৰদ্যুম্নই প্ৰথমে জগন্নাথ মন্দিৰৰ নিৰ্মাণ কৰি দৌল উৎসৱ পালন কৰিছিল। শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত ঘুনুচা কীৰ্তনত ইন্দ্ৰদ্যুম্নৰ পুত্ৰী ঘুনুচাৰ সৈতে শ্ৰীকৃষ্ণৰ বিবাহৰ উল্লেখ পোৱা যায়। এই ঘুনুচা কীৰ্তনত উল্লেখ কৰা কৃষ্ণ আৰু ঘুনুচাৰ বিবাহৰ ঘটনাটোকে দৌলযাত্ৰাৰ মূল কাৰণ বুলি কোৱা হৈছে আৰু জগন্নাথ মন্দিৰক দৌল বুলি উল্লেখ কৰা হৈছে। এই জগন্নাথ মন্দিৰতেই ইন্দ্ৰদ্যুম্নই দুলাৰুৰ গোবিন্দক প্ৰথমে পূজা কৰিছিল। গৰ্গ সংহিতা অনুসৰি শ্ৰীকৃষ্ণই ব্ৰজধামলৈ যোৱাৰ সময়ত গোপীসকলে শ্ৰীকৃষ্ণৰ লগত ৰঙৰ খেলা কৰিছিল। ফাগুন মাহত পালন কৰা এই ৰঙৰ উৎসৱত ঢোল বাজনাৰে সৈতে ফাকুৱা গীত গোৱা হয়। লোকপ্ৰচলিত এই ফাকুৱা গীতসমূহ বিশেষকৈ কৃষ্ণ আৰু গোপীসকলৰ ওপৰতেই আধাৰিত। এই ফাকুৱা শব্দটোৰ পৰাই ফাকুৱা শব্দটো আহিছে। ফাকুৱাত ব্যৱহাৰ কৰা ফাকুগুৰি মদাৰ, পলাশ, শিমলু, পুৰৈ, জেতুকা, চন্দন, হালধি গুৰি আদিৰে তৈয়াৰ কৰা হৈছিল। হোলীক প্ৰধানকৈ শিশুসকলক সমৰ্পিত কৰাৰ কাৰণ হ'ল শিশু প্ৰহ্লাদৰ হোলিকাৰ ওপৰত বিজয়ী হোৱা আৰু শিশু কৃষ্ণই গোপীসকলে নিজকে কলীয়া বুলি কোৱাত অভিমানত ৰঙৰ খেলা কৰা। ইয়াৰ উপৰিও এটা কাহিনীৰ উল্লেখ ভৱিষ্যত পুৰাণত পোৱা যায়। কাহিনী অনুসৰি অযোধ্যাৰ ৰজা ৰঘুৰ ৰাজ্যত
ধুম্বী নামৰ এগৰাকী ৰাক্ষসী আছিল। ধুম্বীয়ে শিৱৰ পৰা বৰদান প্ৰাপ্ত কৰিছিল যে দানৱ, মানৱ, দেৱতা, গন্ধৰ্ব কোনেও যাতে তাইক ভয়ভীত কৰিব নোৱাৰে। শিৱই শিশুৰ বাদে কোনেও ধুম্বীক ভয় খুৱাব নোৱাৰিব বুলি আশীৰ্বাদ কৰিলে। ধুম্বীয়ে মনে মনে ভাবিব ধৰিলে, মোৰ নিচিনা এজনী ৰাক্ষসীয়ে সাধাৰণ শিশুলৈনো ভয় খাবনে? বৰদান পাই নিৰ্ভীক হৈ ধুম্বীয়ে ৰাজ্যত উপদ্ৰৱ কৰিব ধৰিলে। এদিন এখন গাঁৱত আক্ৰমণ কৰিব যাওঁতেই তাৰ কণ কণ বালকসকলে ধুম্বীক দেখি অলপো ভয় নাখালে। বৰঞ্চ ৰজা ৰঘুৰ নিৰ্দেশনাত বালকবোৰে হালধি, চন্দন, সেন্দুৰ আদি ৰং লৈ ধুম্বীৰ পিছে পিছে খেদি গ'ল। ধুম্বীয়ে ৰং ছটিওৱা দেখি ভয়ত পলাই পত্তং দিলে। তেতিয়াৰে পৰা তামসিক শক্তিক দূৰত ৰাখিবলৈ হোলীৰ খেলা কৰা হয়। এই ৰঙৰ খেলাত মানুহৰ শৰীৰত থকা সকলো বেয়া শক্তি আঁতৰি যায়। সেয়েহে শিশুৰ নিচিনা পবিত্ৰ মনেৰে শত্ৰুকো ৰং সানিলে বেয়া ভাৱবোৰ নাইকিয়া হৈ যায় বুলি সকলোকে হোলীৰ ৰং সনা হয়। এয়াই আছিল আমাৰ হোলীৰ ওপৰত বিশেষ প্ৰতিবেদন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।